আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। গাইজ আজিৰ ভিডিঅ'টোত মই কি ক'ম আপোনালোকে নিশ্চয় ধৰিব পাৰিছে মোৰ ইউটিউবৰ থাম্বনেইল চাই নতুবা আপোনালোকে মোৰ ইউটিউবৰ টাইটল চাই। গাইজ আমি যেতিয়া ফেচবুক প্ৰথমে খোলোঁ আমাৰ কি হয় তেতিয়া আমি কিছুমান আমাৰ নিজৰ পাৰ্চনেলৰ আমি ইনফৰমেশ্যন আমি দিব লাগেনে বা নালাগে আমি এইবোৰ কথা ভালকৈ গম নাপাওঁ। গাইজ যদি আপুনি ফেচবুকত আপোনাৰ নাম্বাৰ দিছে তেতিয়াহ'লে আপোনাৰ কেতিয়াবা আপোনাৰ দিগদাৰ হৈছে নেকি? যদি দিগদাৰ হৈছে আপুনি তেতিয়াহ'লে আপোনাৰ ফেচবুকৰ নাম্বাৰ আপুনি কেনেকৈ ৰিমুভ কৰিব বা আপুনি কেনেকৈ ডিলিট কৰিব। আৰু যদি আপুনি ফেচবুকত আপোনাৰ নাম্বাৰ দিব বিচাৰে তেনেহ'লে গাইজ আপুনি কেনেদৰে নাম্বাৰ আপুনি এড কৰিব। সেইবাবে গাইজ আপুনি সম্পূৰ্ণ কথাবোৰ জানিবৰ কাৰণে আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। বলক গাইজ তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমে আপুনি গাইজ যাব লাগিব আপোনাৰ ফেচবুক এপ। আপুনি ফেচবুক এপ অন কৰাৰ পাছতে আপুনি ওপৰত 3টা লাইন দেখিছে তাতে আপুনি ক্লিক কৰক। তললৈ স্ক্ৰল কৰি আনি আপুনি ছেটিং এণ্ড প্ৰাইভেচি ক্লিক কৰক। ইয়াতে আপুনি ছেটিং অপশ্যন দেখিছে। তাৰপিছতে আপুনি আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন আপুনি ক্লিক কৰিব। ইয়াতে গাইজ আপুনি পাৰ্চনেল ইনফৰমেশ্যন জেনেৰেল নেম কণ্টেক্ট ইনফো আইডেণ্টিটি কনফাৰ্মেশ্যন মেনেজ একাউণ্ট ইয়াতে আপুনি কণ্টেক্ট ইনফোত আপুনি ক্লিক কৰি দিব। ইয়াতে আপোনাৰ মোৰ যিটো নাম্বাৰ দিয়া আছিলে ইয়াতে আপুনি দেখিছে। ইয়াতে আপুনি ৰিমুভ কৰি দিব। ৰিমুভ কৰাৰ পাছতে আপুনি ইয়াত ৰাইট চিনটো দিব লাগিব। তাৰপিছতে আপুনি ইয়াত ৰিমুভ নাম্বাৰ দি দিব। ইয়াত আপোনাৰ ফেচবুক পাছৱৰ্ডটো দিব। ফেচবুক পাছৱৰ্ড দি আপুনি যেতিয়া ৰিমুভ ফোন কৰি দিব তেতিয়া আপোনাৰ নাম্বাৰ নাইকিয়া হৈ যাব। গাইজ যিহেতু মই ৰিমুভ কৰিব খোজা নাই তো মই ৰিমুভ কৰা নাই। গাইজ যদি আপোনাৰ ফেচবুকত আপোনাৰ নাম্বাৰ নাই তেতিয়াহ'লে আপুনি কেনেকৈ এড কৰিব। গাইজ যদি আপোনাৰ ফেচবুকত নাম্বাৰ নাই আপুনি যদি এড কৰিব বিচাৰে ইয়াতে আপুনি এড ফোন নাম্বাৰ কৈ দিব। এড ফোন নাম্বাৰ কৰাৰ পাছতে ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো দি দিব। ইয়াত দিয়াৰ পাছতে আপুনি কণ্টিনিউ কৰিব। গাইজ যিহেতু মই ইয়াত মোবাইল নাম্বাৰ দিব খোজা নাই নতুনকৈ আৰু সেইকাৰণে মই কণ্টিনিউ কৰা নাই। আৰু গাইজ যদি আপুনি ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় ভিডিঅ'টো বুজি পালে আপুনি কেনেদৰে আপোনাৰ মোবাইল নাম্বাৰ আপুনি এড কৰিব পাৰিব আপুনি বা ৰিমুভ কৰিব পাৰিব। আৰু গাইজ যদি আপুনি মোৰ চেনেলটোলৈ নতুন গাইছে তেন্তে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে আপুনি বেল আইকন টিপি দিব যাতে আহিবলগীয়া ইনফৰমেটিভ ভিডিঅ' আগতে পায়। তেন্তে গাইজ আজি ইমানতে সামৰিছোঁ। জয় হিন্দ।